নমস্কাৰ। আজি আহিছোঁ এটা বিষয়ক লৈ। মানুহ আপোনালোকে দেখিছে, মানুহক লোভীয়া জাতি বুলি কোৱা হয়। মানুহে যি পায় তাকে খায়। হয়, মানুহ হিচাপে যেতিয়াকৈ জন্ম লৈছোঁ, মানুহ হিচাপে আমি সেইটো ক'ব পাৰোঁ যে হয়, চব খাব পাৰে। কিন্তু ইয়াৰ মাজত এজন আছিলে ব্যতিক্ৰম। হয়, মই তেওঁৰেই কথা ক'বলৈ ওলাইছোঁ। যিজনৰ কাৰণে আমাৰ ছায়েন্সৰ আমিবিলাক আৰু মৰিছোঁ। নিউটন দা, আপোনাৰ কথা কৈছোঁ। নিউটন দা, আপুনি যদি এই আপেলটো সৰি পৰোঁতে যদি খাই নেপেলালেহেঁতেন, আজি এই ফিজিক্সৰ নিচিনা মূৰ গৰম কৰা বস্তু নোলাহেঁতেন। ধিক্কাৰ। ইমান কষ্ট কৰি উত্তৰ উলিয়াব নোৱাৰোঁ ফিজিক্সৰ। মাহে মাহে খৰচ কৰিছোঁ টিউশ্যনৰ নামত। বেয়া কৰিছে নিউটন দা, বেয়া কৰিছে। আপুনি আজি থাকিব লাগিছিল। আপুনি যি সোপা উলিয়াই থৈ গৈছে নহয়, চিন্তা একেবাৰে কিয় নকৰিলে বাৰু আমাৰ নিচিনাবিলাকৰ কাৰণে? বৈদ্য বেয়া পাইছোঁ কিন্তু আপোনাক। আপেলটো সৰি পৰোঁতে আপুনি যদি খাই থ'লেহেঁতেন, আমি কষ্টই নাপালোঁহেঁতেন। আপুনি ইমান টান বস্তু এটা আৰু আমাৰ কষ্টৰ নকওঁ আৰু, একো নকওঁ আৰু, নোলায় মুখৰ পৰা আৰু। কল চল পৰা নাছিলে, সৰি পৰা নাছিলে আপোনাৰ অসমত? কল, বিলাহী এইবিলাক গছৰ পৰা সৰি পৰা নাছিলে নেকি আপোনাৰ সন্মুখত? অকল যে এই আপেলটো পৰোঁতে যে ইমান মস্ত বস্তু। আমাৰ ওচৰত বৰ্জ্যপাতো পৰে, আমাৰ ওচৰত কিবা কিবি ঢেৰ পৰে। আমি কিবা উলিয়াইছোঁ নেকি এনেকুৱা বস্তু? মাৰ কচম, অলপ পিছত আকৌ ফিজিক্সৰ এসোপা পঢ়িব আছেই। চেলুট নিউটন দা, আপুনি কেইবা বছৰ আগতেই মৰি গ'ল, এতিয়া আমাক মৰাই আছে। Go back.